বঙাইগাঁও জিলাৰ অভয়াপুৰীত বানৰ সমান্তৰালভাৱে তাণ্ডৱ চলাইছে আই নদীৰ ব্যাপক গৰাখহনীয়াই। উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাছাৰপেটি গাঁৱত ইতিমধ্যে নৈখনৰ খহনীয়াত জাহ গৈছে ৪০টাকৈ পৰিয়ালৰ ভেটি মাটি, খেতিপথাৰ সকলো। নৈৰ খহনীয়াত সৰ্বশান্ত হৈ চুক্ত ৪০টা পৰিয়ালে সম্প্ৰতি আশ্ৰয় গ্ৰহণ কৰিছে মাথাউৰিত। দেওবাৰে আবেলি ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভূপেন ৰয়, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালকে ধৰি জলসম্পদ বিভাগৰ একাংশ বিষয়াসহ উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। খহনীয়াত আক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাৰ উপৰিও আক্ৰান্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰিছে। মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উত্তৰ অভয়াপুৰীৰ কংগ্ৰেছ বিধায়ক আব্দুল হাইনাগাৰীক কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে বিধায়ক যি দলৰেই নহওক, বিধায়ক এগৰাকী সমষ্টিবাসীৰ প্ৰতি যথেষ্ট দায়বদ্ধ থাকে। বিধায়কেই সেইটো শাসকীয় দলৰে হওক, বিৰোধী দলৰে হওক, কিন্তু বিধায়ক এগৰাকীৰ তাৰমানে সমষ্টিবাসী ৰাইজৰ ভোটাৰ ৰাইজৰ প্ৰতি তেওঁৰ দায়িত্ব থাকে, কৰ্তব্য থাকে। গতিকে মই ভাবোঁ সেই দায়িত্ব আৰু কৰ্তব্য এই সমষ্টিৰ বিধায়কে কৰিছিলে নে মই কথাটো নাজানো, কিন্তু মই এগৰাকী বিধায়ক প্লাছ চৰকাৰখনৰ এগৰাকী প্ৰতিনিধি, গতিকে চৰকাৰখনৰ প্ৰতিনিধি হিচাপে মোৰ এটা দায়িত্ব আছে। গতিকে এই দায়িত্ব মই পালন কৰিবৰ কাৰণে আহিছোঁ। মই বিভিন্ন ঠাইত ঘূৰিছোঁ, এতিয়া তাৰমানে এইফালে জামদহাকে আদি কৰি বিভিন্ন অঞ্চলত মই ঘূৰিছোঁ। অকল বঙাইগাঁও ডিষ্ট্ৰিক্টেই নহয়, মই বৰপেটাতো গৈছোঁ, কামৰূপ ৰুৰেলতো গৈছোঁ, এনেধৰণে বিভিন্ন জেগাত গৈ আছোঁ। আমি এই কথাটো আমি ইয়াতে চাই যোৱাটোৱে আমাৰ কৰ্তব্য শেষ নহয়। মই ইয়াত আহিছোঁ, আজি মোৰ চাই যোৱা মানে এই কৰ্তব্য মোৰ শেষ নহয়। ইয়াত যাতে আমি চাই যোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে যাতে কিছু ৰিলিফ পায়, সেই ৰিলিফৰ ব্যৱস্থাটো আমি তাৰমানে এই যিটো গৰাখহনীয়া, এই গৰাখহনীয়াৰ পৰা যদি কিছু হ'লেও যাতে ৰিলিফ পায় তাৰ ব্যৱস্থাটো আমি কৰিম। আৰু এওঁলোকৰ কিছু সমস্যাৰ কথা কৈছে, ৰিলিফৰ কথা কৈছে, জিয়াৰৰ কথা কৈছে, এইখিনি আমি ডেফিনেটলি কৰিম। কাছাৰপেটিৰ খহনীয়াৰ অঞ্চল পৰিদৰ্শন কৰাৰ অন্তত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে দক্ষিণ অভয়াপুৰীৰ ডুমেৰিগুৰি অঞ্চলৰ পৰিস্থিতি বুজ লয়। অভয়াপুৰীৰ পৰা প্ৰাণজিৎ চৌহানৰ ৰিপৰ্ট, নিউজ 5 অসম।